অসমৰ ৩১খন জিলাৰ ভিতৰত ২৮খন জিলাই বানৰ কবলত। অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ উত্তৰ অঞ্চলত বানপানীৰ ভয়ংকৰ ৰূপত বহুতো ক্ষয়ক্ষতিৰ লগতে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰাস্তা-ঘাট, খেতিপথাৰ, ঘৰ-দুৱাৰৰ লগতে বহুতো বয়-বস্তু বিনষ্ট হৈছে। এফালে যদি বানৰ মাজত হাহাকাৰৰ পৰিস্থিতি, আনফালে আকৌ যেনে তেনে প্ৰাণ ৰক্ষা কৰি ৰাস্তা-ঘাটৰ লগতে নিৰ্জন ঠাইত শিবিৰ পাতি খাদ্যৰ সংকটত ভুগিবলগীয়া হৈছে। ঠিক এই সংকটৰ সময়তে যোৱাকালি নগাঁও জিলাৰ ডিংৰাজা চক্ৰৰ অন্তৰ্গত কেইবাটাও গাঁও পঞ্চায়তৰ উত্তৰ এলেকাধীন বানপীড়িত ৰাইজক চৰকাৰে সাহায্য বিতৰণ। তাৰে ভিতৰত ১ নং কান্দুলিমাৰী, ২ নং কান্দুলিমাৰী, সোৱণশিৰি, মহখুটি, বৰবিল, কাছাৰীবৰী, গতিকৰা আৰু মোৱামাৰী গাঁৱকে ধৰি বহুতো গাঁও অঞ্চলৰ লগতে চৰ অঞ্চলৰ বানপীড়িত ৰাইজক চৰকাৰী চাউল, দালি আৰু নিমখ বিতৰণ কৰে। চৰকাৰী এই সাহায্য বিতৰণ কাৰ্যসূচীত চৰকাৰী শিক্ষকৰ লগতে স্থানীয় লাট মণ্ডল আৰু স্থানীয় গাঁওবুঢ়াৰ সহযোগত COVID-19ৰ সজাগতাৰ মাজেদি এই কাম সম্পূৰ্ণ কৰে। বানপীড়িত ৰাইজক সাহায্য দিছে। এই সাহায্য চাউল, দালি, নিমখ দিছে আৰু আমি চৰকাৰী কৰ্মচাৰী লৈ পেলাই লগত আমি মাল বিতৰণ কৰি আছোঁ। আৰু যিটো কৰোনা ভাইৰাছ সেইটো নিয়ম যিটো চৰকাৰে দিছে সেই নিয়ম অনুযায়ী ডিচিশ্যন ৰাখি পেলাই আমি মাল বিতৰণ কৰি আছোঁ। আজি ধৰক 11টা বজাৰ পৰা দি আছোঁ। ৰাতিপুৱা 11টা বজাৰ চাউল, দালি, নিমখ 1 কেজি চাউল আৰু 250 গ্ৰাম দালি। এই স্কুলৰ মাষ্টৰ 3জন নিয়োগ কৰিছে চৰকাৰে, তেখেতক লৈ পেলাই তেখেতৰ সহায়ত লৈ পেলাই। ঢিঙৰ পৰা মকছিদুল ইছলামৰ ৰিপৰ্ট, টাইম 24 আছাম।